আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আজি ঠাইত যাম ৰ'ব, কিন্তু চাওকচোন এই বতৰটো কেনেকৈ দিগদাৰ দি আছে। মোবাইলত ভালকৈ ধৰিবই নোৱাৰি, ইমান কিনকিনাকৈ বৰষুণ দি আছে। আমাৰ ভাগিন হয়, আপোনালোকে চাগে মোক বেমাৰ হোৱা বুলি ভাবিছে নহয় জানো। চুলিত একদম তেল চেল দি কিনে উৎপাত একদম। বলক এতিয়া আমি অকণমান ছালৰ যত্ন লওঁ। এয়া বিলাহীত অকণমান চেনি দি কিনে মুখখন মানে ঘঁহি আছোঁ। এনেকৈ দিলে মানে কি হয়, মুখৰ যিবোৰ মানে মলি থাকে ন, অকণ অকণকৈ ওলাই আহে, মানে উজ্জ্বলতাটো বাঢ়ে। আপোনালোকেও দি চাব পাৰে। এয়া মুখ ধুই অহাৰ পিছত ছেকেণ্ড ষ্টেপটো হৈছে বিলাহীত অকণমান হালধি লৈ কিনে এনেকৈ মানে মুখত ঘঁহি আছোঁ। কেনেকুৱা কি ৰিজাল্ট পাওঁ চাওঁ বাৰু। এতিয়া মই ৰেডি হওঁ দেই, বাই বাই। আকৌ লগ পাই আছোঁ। মই যে কৈছিলোঁ আপোনালোকক এঠাইত যাম বুলি, তাত গৈ আছোঁ। গতিকে আপোনালোকক তাতে লগ পাই আছোঁ দেই, বাই বাই। মই যে আপোনালোকক কৈ আছিলোঁ এঠাইত যাম ক'ত জানেনে? আমাৰ গাঁৱৰ সিটো চুবাত মানে মনসা পূজা হয়, তাতহে আহিম বুলি কৈ আছিলোঁ। বলকচোন পূজাখন চাওঁ। ভিডিঅ' বনাই থাকোঁতে মোৰ মোবাইলটো পৰি কিনে একেবাৰে টেম্পাৰ ফাটি গৈছে। আপোনালোকে দেওদা উঠা দেখিছেনে? যদি দেখা নাই, মোৰ ভিডিঅ'টোত সকলোবোৰ দেখা পাব। আপোনালোকে ভালদৰে চাওকচোন। পূজা শেষ, গতিকে ঘৰত যাওঁ দেই। ঘৰত যাই আকৌ লগ পাই আছোঁ। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।